নমস্কাৰ বন্ধু, আপোনালোক কেনে আছে? ভালে আছে নিশ্চয়। মই দীপক ডেকা, ইউটিউব চেনেল ডেকা ব্লগলৈ আপোনালোক সকলোকে প্ৰথমতে স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। এটা নতুন ভিডিঅ'লৈ মই আহি আছোঁ আপোনালোকৰ ওচৰলৈ। মানে মই বৰ্ড এখন আনিছোঁ, এই বৰ্ডখন আপোনাৰ বনাম মই। চেষ্টা কৰিম বৰ্ডটো কেনেধৰণে বনাবলৈ চেষ্টা কৰিম। নতুন বৰ্ড মানে ৱাৰিং কৰিম, ৱাৰিং কেনেধৰণে কৰে আৰু চাৰ্কিটটো কেনেধৰণে ঘূৰে এইখিনি বনাম, মই বনাই দেখুৱাম আপোনালোকক। তো বৰ্ডটো বনাবলৈ চেষ্টা কৰিম। গতিকে আপোনালোকে মোৰ ডেকা ব্লগটো লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব। স্কিপ নকৰাকৈ শেষলৈকে চাব ভিডিঅ'টো। কমচে কম আপোনালোকে এই বৰ্ডটো কেনেধৰণে তৈয়াৰ কৰিছোঁ সেই কথা জানিব পাৰিব। তো আহক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু বৰ্ডটো বনাবলৈ চেষ্টা কৰোঁ আৰু আন্ধাৰখিনি আঁতৰাই পোহৰ কৰিবলৈ চেষ্টা কৰোঁ। আহক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। বৰ্ডটো আনিলোঁ, বৰ্ডটো এতিয়া কাটিং কৰিব লাগিব। কাটিং কৰা বৰ্ডটো ভাল হয় আৰু ধুনীয়াকৈ বনাম এইটো। আপোনালোকে চাব। এইটো ফুটা কৰি ল'লোঁ। এতিয়া এটি ফুটা বনাই ল'লোঁ। তাৰপাছতে ইয়াৰ মাজেদি আপোনাৰ এই ব্লেডটো মই ভৰাই দিম। এই ব্লেডটো দেখিছে, ভৰাই দিলোঁ। তো এনেকৈ ভৰাই ল'লোঁ, দেখিলে আপোনালোকে বন্ধুসকল। এতিয়া চাব এইটো কেনেকৈ কাটিম। এইটো কাটিং চলিব এতিয়া। একচুৱেলি এইটো হেক্স লৈ কাটে বহুতে। এতিয়া মই অলপ বেলেগ ধৰণে কাটি দেখুৱাইছোঁ আপোনালোকক। কাটিংটো ধৰিব পাৰিছে না আপোনালোকে? কাটি আছোঁ, কাটি গৈছে, কৰি আছোঁ। চাওক বন্ধুসকল, কিমান ধুনীয়াকৈ কাটিলোঁ। এইটো ফুটাটো হৈ গ'ল, একটা হৈ গৈছে। এনেকৈ এইটো সোমাই গ'ল। এনেকৈ বাকীকেইটাও আমি কাটি ল'ম। ভিডিঅ'টো শেষলৈকে চাই থাকিব আপোনালোকে। এইটো দেখিছে, এইটো নম্বৰটো হৈ গৈছে, হৈ গ'ল। বৰ্ডটো তৈয়াৰ হৈ গ'ল ইতিমধ্যে। কাটি মেলি ৰেডি কৰি ল'লোঁ। গুচি যাব এনেকৈ। বৰ্ডটো হৈ গ'ল লগাই, দেখিলে আপোনালোকে। 3টা বাল্ব বা পাংখা কিবা এটা হ'ব, 2টা বাল্ব হ'লে এটা পাংখা হ'ব। আপোনাৰ এতিয়া প্ৰায় হেৰিটো হৈ গ'ল। দেখিছে আপোনালোকে, জোখত কৰিব লাগিব ইয়াক। এই চিম্বলটো দেখিছে ন? এই চিম্বলটো ওপৰ চাইড, এই চিম্বলটো ওপৰ চাইড ৰাখিব আৰু এইখিনি তলৰ চাইড হ'ব। এতিয়া আমি তলৰ চাইডত ফ্ৰেছডাল আমি ভৰাই দিম। গোটেইডাল এডাল ফ্ৰেছ হ'ব আপোনাৰ। এইডাল দেখিলে, এইডাল ফ্ৰেছডাল, এইডাল ফ্ৰেছ হোৱাৰ এইডালত আপোনাৰ কাৰেণ্টৰ পৰা অহা যিডাল ৱাৰ জ্বলিব, মানে টেষ্টা জ্বলিব, সেইডালে হ'ব ফ্ৰেছ। আৰু যিডাল নজ্বলিব সেইডাল হ'ল নিউট্ৰেল। ফ্ৰেছ আৰু নিউট্ৰেল, প্লাছ বা মাইনাছ। এডাল হৈ গ'ল ফ্ৰেছ বা প্লাছ, বেলেগ এডাল আহিব সেইডাল মাইনাছ বা নিউট্ৰেল। এটা বাল্ব জ্বলাবৰ কাৰণে চেষ্টা কৰিম। মই যিহেতু হেৰি বৰ্ডখন বনালোৱেই, বৰ্ডখন সম্পূৰ্ণ শুদ্ধ হৈছে নাই, চাৰ্কিটটো ভাল ধৰণে চলিছে নাই, তাকে হেৰি কৰিবলৈ এটা বাল্ব লগাবলৈ চেষ্টা কৰিছোঁ মই। আপোনালোকে চাই থাকিব শেষলৈকে। এতিয়া বাল্বৰ কাৰণে হোল্ডাৰ লগাই দিলোঁ। মই নতুন বাল্ব আনি থৈছোঁ। হোল্ডাৰটো
লগাই ল'লোঁ হট ডট লগাই লোৱাৰ পাছত এডাল এতিয়া ইয়াৰ ফ্ৰেছত যাব আৰু এডাল নিউট্ৰেলত যাব এতিয়া ফ্ৰেছ বুলি কওঁতে হয়তো ৰেডডালে হ'ব চাগে মই ৰেডডালকে ফ্ৰেছ হিচাপে ল'ম আৰু এডাল মাইনাছ নিগেটিভ হিচাপে ল'ম ফ্ৰেছ আৰু নিগেটিভ ব্লেক টেপ আনি ল'লোঁ আৰু এইটো আপোনাৰ মই এতিয়া ব্লেক টেপে কভাৰিং কৰি ল'ম ইয়াক কভাৰ কৰি দিম এইটো কভাৰ কৰি মই টেপ কৰি দিলোঁ ব্লেক টেপ কৰি আৰু এডাল হৈ গ'ল আপোনাৰ ফ্ৰেছত লাগিব ইয়াত লাগিব অৰ্থাৎ মই বৰ্ডত লগাম এইটো এটা ছুইচত লগাম বাল্বৰ পইণ্ট এটাত মই লগাই লওঁ যিকোনো এটা দিলে হৈ গ'ল আপোনাৰ মই এটা বাল্ব আপোনালোকক টেষ্ট কৰি দেখাই দিম এইটো মই লগাই ল'লোঁ ইয়াত এটা বাল্বত দিলোঁ কি কয় ছুইচত দিলোঁ বাল্বৰ এটা পইণ্ট আৰু এটা পইণ্ট মাইনাছত লগালোঁ এতিয়া কাৰেণ্টৰ কাম কৰোঁতে এটা কথা সদায় মনত ৰাখিব চেণ্ডেল দেখিছে মই চেণ্ডেল ব্যৱহাৰ কৰি আছোঁ চেণ্ডেলটো পিন্ধি থাকিব কাৰণ কেলৈ চেণ্ডেলটো বহুত প্ৰয়োজন হয় কাৰণ কেতিয়াবা কাৰেণ্টৰ কামত চেণ্ডেল নহ'লে অসুবিধা হ'ব পাৰে মই এতিয়া মই তাত লগাই দিলোঁ এইটো হৈ গ'ল ফ্ৰেছ এই দেখিছে আপোনালোকে ফ্ৰেছ মানে এইটো জ্বলি গৈছে দেখিছে টেষ্টাৰ জ্বলি আছে ই ফ্ৰেছ হৈছে কাৰেণ্ট আহি আছে এটা ৰেডডাল আপোনাৰ ফ্ৰেছ হয় ফ্ৰেছত আহি গৈছে আপোনালোকে দেখাই দিছোঁ এডাল ৰেড দেখিছে এডাল ফ্ৰেছ হয় আৰু ফ্ৰেছডাল এয়া দেখিছে আপোনাৰ টেষ্টাৰ জ্বলি গৈছে এয়া ফ্ৰেছ হয় এই ফ্ৰেছডাল এই তলৰ লাইনত লগাব আৰু বাল্বৰ এটা পইণ্ট আহিছে আপোনাৰ এই ছুইচৰ এইটোত আহিব আৰু এটাটো আহিছে আপোনাৰ এইটো আমি নিউট্ৰেল মানে নিগেটিভ হিচাপে লৈছিলোঁ এটা পইণ্ট আপোনাৰ এইটো দেখিছে আপোনালোকে এইটো এটা পইণ্ট নিগেটিভত লাগিছে বাল্বৰ আৰু এটা ছুইচত লাগিছে আৰু এতিয়া কাৰেণ্টটো আপোনাৰ মোৰ বাল্বৰ চাৰ্কিটটো শুদ্ধ হৈছে নাই তাকে চাবলৈ আমি এইটো টেষ্ট কৰিলোঁ এই দেখিছে বাল্ব জ্বলিছে মানে আপোনাৰ ছুইচ দিয়াৰ লগে লগে বাল্ব জ্বলা মানে এইটো চাৰ্কিটটো ৰাইট হৈছে তো এনেধৰণে আপোনাৰ বৰ্ড বনাব পৰা যায় আপোনালোকে ট্ৰাই কৰিব কিন্তু অলপ ৰিস্ক আছে কাৰেণ্টৰ কাম কৰোঁতে সদায় ধৈৰ্য লাগিব ধৈৰ্য সহকাৰে বনালে কাৰেণ্টৰ বৰ্ড কাৰেণ্ট চব বনাব পাৰিব ৱাৰিং কৰিব পাৰিব গতিকে এই দেখিলে জ্বলিছে তো আপোনালোকে বুজিলে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ পুনৰ এটা নতুন ভিডিঅ'ৰে আপোনালোকৰ ওচৰলৈ আহি আছোঁ ভিডিঅ'টো চাই যদি ভাল পালে তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো দবাই দিব মোৰ বিভিন্ন ধৰণৰ নতুন নতুন আহিবলগীয়া ভিডিঅ'সমূহ পাই থাকিব তেতিয়ালৈকে মই আপোনালোকৰ ওচৰৰ পৰা বিদায় মাগিছোঁ অ'কে বাই বাই